নহয়। ঘৰাগুৰি আজি কেইদিনমানৰ পৰা ইয়াত আছেই। তিনিজন। দিনতো ওলাই, ৰাতিটো কালি বহুত হুলস্থুল। আমি ৰাতি 12টালৈকে ৰখিলোঁ, ৰখাৰ পিছত তেওঁলোক গ'লগৈ এইফালে। আকৌ ঘূৰি আহি মানুহৰ ঘৰ ভাঙিলেহি আৰু বহুত সময় জুই চুই ধৰি বোম ফুটাই খেদিছোঁ। ফৰেষ্টাৰ গাড়ী আহিছে, কিন্তু তেওঁলোকো মানে হেৰি কৰিছে, কিন্তু মানে তেওঁলোক যেনেকৈ ওচৰলৈ গৈ খেদিব লাগে তেনেকৈ নাযায়, পথাৰত নানামে আৰু বাটে বাটে ঘূৰিলেতো নহ'ব। একে দীৰ্ঘদিনীয়া বহুত সমস্যা, ডাঙৰ সমস্যাত এইটো পৰা হৈছে মানে আমাৰ ৰাইজে খেতি বাতি মানে কৰিলে কি হ'ব, খেতি বাতি খায়ে আদায় কৰি দিছে। বহুত নষ্ট, বহুত মাটি, হাজাৰ হাজাৰ বিঘা মাটি চন থকা হ'ল, হাতীৰ কাৰণে খেতি নকৰা হ'ল। সাংঘাতিক আৰু একে ভাবিব নোৱাৰা মানে ক্ষতি কৰিছে। খেদি নিলে কি হ'ব, আকৌ ঘূৰি আহে। আমাক এতিয়া এইকেইটাতো খেদি কৰি আমাক মানে মানুহখিনি থাকিবৰ কাৰণে সুবিধা কৰি দিব লাগে চৰকাৰৰ ফালৰ পৰা। এইটো আমাৰ অনুৰোধ আৰু চৰকাৰলৈ। পাৰিব, তেওঁলোকে তেনেকৈ চেষ্টা কৰিলে উলিয়াই নিব পাৰিব। পাৰিলে কি হ'ব, কেইদিনমান নাহে, আকৌ ঘূৰি আহেগৈ। মানে যথেষ্ট আৰু মানুহ শান্তি নাইকিয়া হৈছে। ৰাতি গোটেই অঞ্চলৰ মানুহ শুবই পৰা নাই। খেতি খোৱা বাদেই মানুহৰ নিৰাপত্তা নাইকিয়া হৈছে। গোটেই ঘৰে মানে আহি ভাঙি চিঙি, ঘৰ ভঙাৰ পৰা মানে বেছি অসুবিধা হৈছে মানুহৰ। ঘৰাগুৰি ইয়াত কি হৈছে? হাতী ওলাই থাকে আপোনাৰ সদায়, দিনে ৰাতিয়ে। এতিয়া কি হৈছে? এতিয়া মানে কি ধৰি লওক, এনেকুৱা মানুহৰ অশান্তি হৈছে যিকোনো টাইমত। দিনতেই ধৰি লওক এই হাবিবিলাকত ৰৈ থাকে আৰু ৰাতিলেতো ওলাই আহেই। কিন্তু ফৰেষ্টাৰ মানুহ আহে, তেওঁলোক আহিলে ধৰি লওক খেদে, অলপ সময় লৈ যায়, কিন্তু আকৌ আহে। এনেকুৱা ধৰি লওক যোৱাবাৰ বনৰীয়া হাতী, আপোনাৰ পোহনীয়া হাতী দুটা লৈ আহিছিলে। সেই দুটাতে তেওঁলোকে অৱশ্যে খেদি নিছে দেই, কিন্তু এইবাৰ বৰ্তমান কিন্তু তেনেকুৱা পোহনীয়া হাতী অনা নাই বাৰু। তেনেকুৱা পদক্ষেপ লোৱা নাই, তেনেকুৱা লোৱা নাই আমি দেখাত। আৰু আনিলে খেদিব পাৰিব নে? আনিলেতো তেওঁলোকে যোৱা বছৰ তেনেকুৱা খেদি নিছে, সফল হয়। তেওঁলোকে আহে, আকৌ আহে। আৰু দ্বিতীয়তে কথাটো হ'ল, আমাৰ ইয়াত চাওক, এতিয়া খেতি আমাৰ মানে কৃষকৰ মানুহ ইয়াত বেছি। আমাৰ বাও খেতি বুলি এটা খেতি আছিলে, এই খেতিটো আজি প্ৰায় 5-10 বছৰমান হৈ গ'ল। এইটো উঠিয়েই গ'ল আৰু হাজাৰ হাজাৰ বিঘা মাটি এনেই পৰি আছে। শালি ধানৰ খেতি জানো? শালি ধানৰ খেতি এতিয়া ধৰি লওক, শালি ধানৰ খেতি কৰিলেই হ'ব কি, এতিয়া ধৰি লওক হাতীবিলাক মানে আহি আছে, কিন্তু ফৰেষ্টাৰৰ মানুহো আহিছে, ফৰেষ্টাৰৰ মানুহে নিয়ে, আকৌ আহি যায়। ৰাতি বৰ্তমান এই কালি 2-এদিনৰ ভিতৰত ভাঙা নাই, কিন্তু ঘৰবিলাক ভাঙি থাকে, অনিষ্ট কৰে। মানুহৰ দোকান ভাঙে, চাউল তাউল দালি তেনেকুৱা মানে কি বহুত খায়।